মই যথেষ্ট আনন্দিত হৈছোঁ কাৰণ আমাৰ বিটিআৰ অঞ্চলত ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্টখিনি আমি ফোকাছ দি পেলাই কাম কৰিছিলোঁ আৰু সেই হিচাপে খেলাৰী তথা ৰাইজ ওলাই আহিছে আমাক সহযোগ কৰিছে আৰু খেলাৰীসকলেও যথেষ্টখিনি আগুৱাই লৈ গৈ আছে আমাৰ এই সালাকাটি অঞ্চলৰ অৰ্থাৎ কোকৰাঝাৰ জিলাৰ এজন প্ৰতিভাৱান খেলাৰী আছিল যতীন ইছলাৰী ডাঙৰীয়া তেখেতৰ শহীদ বা তেখেতৰ মৃত্যু হোৱাৰ পিছত এই অঞ্চলৰ সচেতন সমাজসেৱকসকলে তেখেতৰ মৃত্যু হ'লেও তেখেতক স্মৃতিত ৰাখিবৰ কাৰণে এটা কাম কৰিছে আৰু হেতুৱে হৈছে যতীন ইছলাৰী মেমৰিয়েল ফুটবল কম্পিটিশ্যন আৰু হেতু এইবেলি 10 সংখ্যক অৰ্থাৎ 10 বছৰত ভৰি দিলে আমি বিটিআৰ চৰকাৰৰ পৰা ইয়াত খেল পাতিবৰ কাৰণে আমি 5 লাখ টকীয়া সাহায্য দিয়া হয় এই বছৰত দিম আৰু পিছত অনাগত দিনতো দি যাম তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এজন প্ৰতিভাৱান খেলাৰীৰ নামক বা নামটোক উজ্জ্বল কৰিবৰ কাৰণে আৰু আমাৰ যিসকল উঠি অহা প্লেয়াৰসকল বা খেলাৰীসকল তেখেতসকলক স্কোপ দিবৰ কাৰণে তেখেতসকলক উৎসাহ দিবৰ কাৰণে যি এটা আয়োজন কৰিছে খেলাৰ ক্ষেত্ৰত তেখেতসকলক মই আয়োজকসকলক মই মোটৰ পৰা বা বিটিসি চৰকাৰৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ইতিমধ্যে যথেষ্টখিনি কাম কৰিছোঁ আপোনালোকে জানে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্ব চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে আমি উত্তৰ পূৰ্বাঞ্চলৰ 6 শিডিউল কাউন্সিলবিলাকক লৈ পেলাই আমি আইএছপিএল পাতিছোঁ যোৱা বছৰে আমি সন্তোষ ট্ৰফিও পাতিলোঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই লীগৰ গ্ৰুপ বি মেটছৰ এটা গ্ৰুপ মেটছ আমি তাতে কোৱালিফাইঙৰ গ্ৰুপ বি মেটছ এটা আমি আয়োজন কৰিছোঁ তাৰপিছত আমাৰ সন্তোষ ট্ৰফি হৈছে আৰু এই বছৰ আমি বহুত গৌৰৱ অনুভৱ হৈছোঁ 132 বছৰীয়া যি ডুৰাণ্ড কাপ এই ডুৰাণ্ড কাপটো আমি ইয়াত সাফল্যৰে এটা গ্ৰুপ ডি মেটছ অৰ্থাৎ গ্ৰুপ মেটছটো আমি ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে আয়োজন কৰিবৰ কাৰণে সক্ষম হ'লোঁ আৰু তাৰপিছত আকৌ এবাৰ সন্তোষ ট্ৰফি আৰু আইএছপিএলও হ'বলৈ গৈ আছে গতিকে ঠিক তেনেকুৱা আমি ইণ্ডিয়ান আগশাৰী যিখিনি টুৰ্ণামেণ্ট সেইটো আমি ইতিমধ্যে ফুটবলৰ ক্ষেত্ৰত আমি আয়োজন কৰিলোঁ আৰু আমাৰ বিটিআৰ চৰকাৰৰ তৰফৰ পৰা নিজাববীয়াকৈ ক্ৰীড়াৰ ক্ষেত্ৰত যিসকলে বা যিবিলাক ইভেণ্টে অলিম্পিক এছ'চিয়েশ্যনৰ লগত ৰিকগনাইজ বা স্কুল ফেডাৰেশ্যনৰ ৰিকগনাইজ গেমবিলাক আছে এই গেমবিলাক যাতে আমি সাহায্য দিব পাৰে খেলাৰীসকলক উৎসাহ দিব পাৰে তাৰ কাৰণে আমি এটা পলিচি আমাক প্ৰয়োজন আছিলে আমাক এটা সঠিক দিশত কাম কৰিবৰ কাৰণে এটা ৰাস্তা লাগিছিলে তাৰ কাৰণে আমি বডোলেণ্ড স্পৰ্টছ ডেভেলপমেণ্ট বৰ্ড আমি গঠন কৰিলোঁ আৰু আমি ইতিমধ্যে ক্ৰীড়া বিভাগত আমি অসমৰ গুৱাহাটীত চায়ৰ প্ৰাক্তন ডাইৰেক্টৰ সঞ্চালক ডক্টৰ সুভাষ বসুমতাৰী তেখেতক এডভাইজাৰ হিচাপে আমি নিযুক্তি দিছোঁ আৰু তেখেতৰ এডভাইচ মতে বা তেখেতৰ সাজেশ্যন মতে আমাৰ ক্ৰীড়া বিভাগটো কাম কৰি আছে আৰু আগন্তুক দিনত আমি যথেষ্টখিনি আশাবাদী আমাৰ এই অঞ্চলৰ যথেষ্টখিনি খেলাৰী ওলাইছে বিভিন্ন ইভেণ্টত আৰু এইখিনি খেলাৰীসকলক আমি আমাৰ বডোলেণ্ড স্পৰ্টছ ডেভেলপমেণ্ট বৰ্ডে যথেষ্টখিনি সহায় কৰিব আৰু আমাৰ চৰকাৰ অহা 15 ডিচেম্বৰত যেহেতু 3 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব এইটো লক্ষ্য ৰাখি পেলাই আমি 100 গৰাকী প্ৰতিভাৱান খেলাৰীসকলক কনকেশ্বৰ নাৰ্জাৰী স্পৰ্টছ এক্সেলেন্ট এৱাৰ্ড বুলি আমি 1 লাখ টকাকে আমি সাহায্য দিবলৈ গৈ আছোঁ য'ত মানে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত মেডেল প্ৰাপ্ত ভাল সংগঠক হ'ব পাৰে ধুনীয়া খেলাৰী বা ধুনীয়া ক্লাব চলোৱা মানুহ হ'ব পাৰে ঠিক তেনেকৈ 100 গৰাকী মানুহক আমি বাছনি কৰি পেলাই কনকেশ্বৰ নাৰ্জাৰী এক্সেলেন্ট স্পৰ্টছ এৱাৰ্ড আমি স্পৰ্টছ ডিপাৰ্টমেণ্টৰ দিবলৈ আমি সাজু হৈছোঁ আৰু কম দিনৰ ভিতৰত আমাৰ বিটিআৰ অঞ্চলত পুনৰবাৰ আমি আইএছপিএল অনুষ্ঠিত কৰিম যোৱা বছৰ যেনেকৈ কৰিছে আৰু 5টা স্পৰ্টছ একাডেমি আমি ৰান কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত কৰিছোঁ 40টা বিটিআৰৰ বৰ্তমান সমষ্টিত আমি 5 কোটি টকীয়াকৈ এটা
ৰয়েল ষ্টেডিয়াম আমি নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত ল'লোঁ আৰু প্ৰথম পৰ্যায়ত আমি 5টা ষ্টেডিয়াম আমি নিৰ্মাণ কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে আৰু ঠিক তেনেকুৱা বিভিন্ন ক্ষেত্ৰত আমি কাম কৰিবৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ Assam Focus